মোৰ এটা দায়িত্ব বুলি মই সমজি লৈছো তো মই যি দেখিছো এটা উপায় ওলাব পৰা যায় बर'नि एमपिया गोग्गोमै नायबिजिरदों आरो लोगोसे बर' हारिफोरनि थाखाय स्ट्रंलि माखासे स्पिच होनानै गालांदों मानगोनां जयन्त बसुमतारी सारा नैबे भिडिअ नोंथांमोना नुजोबगोन বাবু বিল যিটো ৰেলৱে ক্ৰছিং আমাৰ এই অঞ্চলৰ ৰাইজসকলে বহু বছৰ আগৰ পৰা সেইটো ইউজ কৰি আহিছিল এটা ৰাস্তা কিন্তু মই যিখিনি জানো বা দেখিছো যে ইয়াত লেভেল ক্ৰছিং আমাৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকৰ টেকনিকেল কিছুমান ইছ্যু নিশ্চয়কৈ আছে ওচৰৰ এটা লেভেল ক্ৰছিং আছে আৰু ওচৰৰ মানে ষ্টেচনৰ ওচৰ হয় তেওঁলোকৰ ডিষ্টেঞ্চটো হয়তো নিশ্চয়কৈ মিলা নাই যাৰ কাৰণে এই গেটটো তেওঁলোকে টেম্পৰাৰী যিটো গেট আছিলে এই গেটটো বন্ধ কৰাৰ কাৰণে তেওঁলোকে যত্ন কৰিছে আৰু ইয়াৰ সলনি আণ্ডাৰপাছ এটা বনোৱাৰ চেষ্টা চলাইছে কিন্তু আণ্ডাৰপাছটো মই যি দেখিছো মানে ৰেলৰ লাইনৰ যিখিনি সমতলৰ পৰা যিখিনি মানে উচ্চতা থাকিব লাগে লেভেল যিটো থাকিব লাগে সেই লেভেলটো ইয়াত নিশ্চয়কৈ নিমিলিব আৰু সেইটো কৰিবলৈ গ'লে আকৌ মাটি খান্দিব লাগিব আৰু সেইটো ল' লেণ্ড হোৱাৰ কাৰণে বাৰিষা কালত হয়তো ইউজেবল নহ'ব পাৰে কাৰণ আমাৰ ইয়াত কমচে কম 6-7 মাহ বৰষুণ হয় যাৰ কাৰণে ছাবমাৰ্চ হৈ থাকিব পাৰে সেই আণ্ডাৰপাছটো ঠিক তেনেধৰণে ওচৰতে আমাৰ ভাওৰাগুৰি লেভেল ক্ৰছিংটোত আণ্ডাৰপাছ এটা চেংচন হৈছিলে কিন্তু গাঁৱৰ মানুহে ক'লে যে ইয়াৰ আণ্ডাৰপাছ হ'লে আমি এইটো ইউজ কৰিব নোৱাৰিম 6 মাহে তাত পানী মানে ভৰ্তি হৈ থাকিব যাৰ কাৰণে তেওঁলোকে এইটো মানা কৰিলে ময়ো আহিলোঁ জেগাত চালোঁ সঁচাকৈ ৰাইজে যিটো ধাৰণা কৰিছে সেইটোও হয় তো সেইকাৰণে মই ৰেলৱে মিনিষ্টাৰক লিখি দিলোঁ ৰেলৱে মিনিষ্টাৰৰ ফালৰ পৰা এটা ছাৰ্ভে কৰাব দিছে নিশ্চয়কৈ কিমানখিনি পচিবিলিটি আছে নাই ফিজিবিলিটি আছে নে নাই সেইটো আৰু আজি এইটোতো মই চালোঁ সেইকাৰণে ৰাইজে ডিমাণ্ড কৰিছে যে আণ্ডাৰপাছ হ'ব লাগে বুলি কিন্তু ইয়াত একেটা প্ৰব্লেম মানে সেই ভাওৰাগুৰি যিটো হৈছিলে পাটেলপুৰৰ ল' লেণ্ড হয় যাৰ কাৰণে সম্ভৱ নহ'বও পাৰে আৰু ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকে পাম্পিং দিব বুলি কৈছে কিন্তু পাম্পিঙৰ লাষ্টিংটো কিমান হ'ব তাৰ মানে তাত কোনে পাম্পিং চলাই থাকিব তাৰ খৰচা পাতিব কোনে দিব এই গোটেই ইছ্যুবোৰ আছে যাৰ কাৰণে ইয়াৰ সলনি কিবা এটা কৰিব পাৰি নেকি যে আৰবিখন দিব পাৰি নেকি এই কথাটো মই কৈছিলোঁ আৰু ইয়াতো আৰবি হয়তো নিশ্চয় ইয়াত কিছুমান মানে ৰেলৱে ডিপাৰ্টমেণ্টৰ যিখিনি নৰ্মছ আছে সেই নৰ্মছত কৰিব পাৰে নকৰিব পাৰে কিন্তু মই যি দেখিছোঁ এটা উপায় ওলাব পৰা যায় যে আমাৰ বাবু বিল যিটো বৰ্তমান লেভেল ক্ৰছিং আছে সেইটোলৈকে যোৱা ৰেল লাইনৰ কাষে কাষে এটা ৰাস্তা বনাই দিলে ইয়াৰো এটা সমাধান নিশ্চয় ওলাব যিয়ে নহওক মই ৰেল ডিপাৰ্টমেণ্টত মই সেইখিনি মন্ত্ৰীক মই লিখিতভাৱে জনাম আৰু নিশ্চয়কৈ ডিআৰএমৰ ফালৰ পৰা যেতিয়া ছাৰ্ভেখন আহিব তেতিয়া আমাৰ লোকেলৰ আমাৰ EM ডাঙৰীয়া আছে সজল সিংহ ডাঙৰীয়া লোকৰ EM হয় আৰু আমাৰ MLA আছে জিৰণ বসুমতাৰী ডাঙৰীয়া তেখেতসকলৰ বিশ্বাসক লৈ যেতিয়াই মানে ছাৰ্ভেখন আহিব তেতিয়া লগত লৈ সেইটো ছাৰ্ভেটো কৰা যাওক সেইটোকে মই ৰেলৱে ডিপাৰ্টমেণ্টক সেইটো ক'ব বিচাৰিছোঁ আৰু ৰাজ্যৰ যিখিনি সমস্যা সেই সমস্যাটো নিশ্চয় সমাধান হ'ব লাগিব দেখা গৈছিল গোসাইগাঁও আবেদনৰ গৈছিল ইয়াৰ পূৰ্বেও অকল আমাৰ গোসাইগাঁও বুলি নহয় যিমানকেইটা আমাৰ আগত ষ্টেচনবোৰ আছে যেনেকৈ আমাৰ ফকীৰাগাম জংচন আদি কৰি শ্ৰীৰামপুৰৰ পৰা আদি কৰি এই ভাওৰাগুৰিৰ পৰা আদি কৰি যিমানখিনি আছে আৰু এই সমস্যাটো যোৱা নৱেম্বৰ ডিচেম্বৰ মাহত যিখিনি অধিৱেশন হৈছিলে ছেশ্যন হৈছিলে এই ছেশ্যনত দেখিলোঁ গোটেই ইণ্ডিয়াত পষ্ট কোভিডত যেনেকৈ ষ্টেচনত মানে ষ্টপেজ আছিলে সেই ষ্টপেজটো উঠাই দি মানে গোটেই ইণ্ডিয়াত একেটা প্ৰব্লেমে চবে প্ৰত্যেকটো MPৰ মুখৰ পৰা সেইখিনি কথাই ওলাই আহিছে তো মোৰ বুলিয়ে নহয় কোকৰাঝাৰ বুলি নহয় সেইকাৰণে চবৰ ফালৰ পৰা এটা এফিল আৰু এতিয়া নিশ্চয়কৈ ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকে এইটো মানে আকৌ গোটেইখিনি ৰিভিজিট কৰি তেওঁলোকে ছাৰ্ভে এটা কৰিছে আৰু খুব অতি সোনকালে হয়তো ইয়াৰ এটা সমাধান নিশ্চয় উলিয়াব পাৰে আৰু সেইটো ওলাবই লাগিব কাৰণ ভাৰতবৰ্ষৰ যিখিনি ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখিনি ৰেভিনিউটো আহে সেই ৰেভিনিউটো আজি ভাৰতবৰ্ষই নিশ্চয়কৈ পোৱা নাই চৰকাৰেও পোৱা নাই ৰেলৱে ডিপাৰ্টমেণ্টে পোৱা নাই কাৰণ ৰেভিনিউটো লাগিব আমাক সেইকাৰণে ৰেল ডিপাৰ্টমেণ্ট নিজেও ইয়াৰ কাৰণে তেওঁলোকে কনচাৰ্ণ আৰু সেইটো কেনেকৈ চলাব পৰা যায় সোনকালে এই বিষয়টো নিশ্চয় কৰিব আৰু আমাৰ ডিমাণ্ডটো হ'ল আমাৰটো যে কোভিডৰ আগত যিখিনি আছিলে তাৰো বাহিৰেও জেগাই জেগাই আমাক এতিয়া ৰেল ষ্টপেজ দূৰণিবতীয়া ৰেল ষ্টপেজ চাউথত যোৱা মুম্বাইলৈ যোৱা
এই ৰেলবিলাকৰ নিশ্চয়কৈ লাগিব। তাৰ কাৰণে মই অলৰেডি লিখিতভাৱে দিছোঁ আৰু সেইটো নিশ্চয়কৈ নোহোৱালৈকে মই শান্ত নাথাকোঁ। ৰাইজৰ সুবিধাটো মই নিশ্চয় দিবই লাগিব আৰু সেইখিনি কৰাৰ দায়িত্বটো মই, সেইকাৰণে মই এইটো মোৰ এটা দায়িত্ব বুলি মই সমজি লৈছোঁ।